আপোনালোকে বাৰু মুঠীয়া পিঠা খাই পাইছেনে? মই আজি মুঠীয়া পিঠা বনাবলৈ লৈছোঁ। মই প্ৰথমে চাউলখিনি ধুনীয়াকৈ ধুই মিক্সিত গুড়ি কৰি পিঠাগুড়ি কৰি লৈছোঁ। এতিয়া ধুনীয়াকৈ জুইৰ ওপৰত এখন কেৰাহী বহাই দিছোঁ। কেৰাহীখনত আমি পানী দিছোঁ, 1 কেৰাহী পানী দিছোঁ। তাৰপিছত এতিয়া পিঠাগুড়িখিনি এক্সট্ৰাকৈ বাতি এটাত লৈ লৈছোঁ আৰু পিঠাগুড়িখিনিত সোৱাদ অনুসৰি নিমখ অকণ দিছোঁ। এতিয়া পিঠাগুড়িখিনি মঠিবলৈ আমি সেই গৰম পানীখিনি ব্যৱহাৰ কৰিম। গৰম পানীখিনি আমি অলপ পিঠাগুড়িখিনিত দি ধুনীয়াকৈ এটা ডো তৈয়াৰ কৰি ল'ম, যাতে ধুনীয়াকৈ আমি লাডু কৰিব পাৰোঁ। সেইটো হিচাপত আমি পানী দিব লাগিব। এতিয়া ধুনীয়াকৈ এটা লাডু কৰি এই পানীখিনিত দি গৈছোঁ আৰু ইয়াতে 10-15 মিনিটমান থকাৰ পাছত ধুনীয়াকৈ এটা উতল আহিব। সেই উতলটো অহাৰ পাছতে আপোনালোকৰ মুঠীয়া পিঠা ৰেডি হৈ যাব। এয়া দেখিছে, আমাৰ মুঠীয়া পিঠা ৰেডি। বাই বাই।